নতুন দিল্লীত লাচিত বৰফুকনৰ 400তম জয়ন্তী অনুষ্ঠান আৰম্ভ হ'ব। আমাৰ কাৰ্যসূচী 3 দিন জুৰি চলিব, 23, 24 আৰু 25 তাৰিখ। 23 তাৰিখ ৰাতিপুৱা 11 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অসমৰ 2000 বছৰীয়া কুমাৰ ভাস্কৰ খুব সুন্দৰ এক্সিবিশন এখন উদ্বোধন কৰিব। গুৱাহাটী সংগ্ৰহালয়ৰ পৰা যিবিলাক সামগ্ৰী লৈ যাব পাৰি, ডেমেজ হোৱাৰ সম্ভাৱনা কম থাকে, তেনেকুৱা বহুত সামগ্ৰী আমি নতুন দিল্লীলৈ লৈ গৈছোঁ আৰু যিবিলাক সামগ্ৰী লৈ যাব নোৱাৰি সেইবিলাকৰ আমি ৰেপ্লিকা কিছুমান বনাইছোঁ যাতে পিছলৈ ৰাইজে সেইবিলাকৰ দেখাৰ পিছত গুৱাহাটী মিউজিয়ামলৈ আহিব পাৰে। 600 বছৰীয়া আহোম ইতিহাস ইয়াত বিশেষভাৱে সন্নিৱিষ্ট কৰা হৈছে। আমাৰ চেমিনাৰ অনুষ্ঠিত হ'ব। দ্য আহোম কেইবাজনো ৰিনাউণ্ড হিষ্টৰিয়ানে অংশগ্ৰহণ কৰিব। অসমৰ পৰা সমুদ্ৰগুপ্ত কাশ্যপ, ডক্টৰ চন্দন শৰ্মা, কুলদীপ পাটোৱাৰী আৰু এই চেমিনাৰখনত আমাৰ ফৰ্মাৰ DGP অফ Assam and UP শ্ৰী প্ৰকাশ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ কপিল কাপুৰে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই ইয়াক মডাৰেট কৰিব। সন্ধিয়া আমাৰ এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব, দেশপ্ৰেমমূলক। তাত পাপন অংগৰাগ মহন্ত আদিও থাকিব। কিন্তু মই জনাবলৈ পাই ভাল পাইছোঁ যে এই সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে অংগৰাগ মহন্তই কোনো ধৰণৰ প্ৰফেশ্যনেল ফি চাৰ্জ নকৰাৰ বাবে সিদ্ধান্ত লৈছে, যিহেতু এইটো খালি দেশপ্ৰেমমূলক গীতৰ ওপৰতে হ'ব আৰু লাচিতৰ জন্ম জয়ন্তী। এই সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিব কিৰেণ ৰিজিজু ডাঙৰীয়াই। 24 তাৰিখে আমি ৰাতিপুৱা আকৌ এখন চেমিনাৰ অনুষ্ঠিত হ'ব, যিখন চেমিনাৰৰ মূল বিষয়বস্তুটো হ'ব ইগনোৰ্ড হিষ্টগ্ৰাফি অফ আছাম এছাৰশ্যন। ইয়াতে অসমৰ পৰা প্ৰফেচাৰ ৰাজীৱ হেণ্ডিক, প্ৰফেচাৰ সংগীতা গগৈ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাণক্য ফিল্ম যিগৰাকী পণ্ডিতে বনাইছিল, চন্দ্ৰপ্ৰকাশ দ্বিবেদী, ডক্টৰ বিক্ৰম সম্পত এমিনেণ্ট অথৰ আৰু ৰাজেশ কুমাৰ সিং ফিল্ম মেকাৰ এণ্ড ক্ৰিটিক, তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু ইয়াক মডাৰেট কৰিব ডক্টৰ ননীগোপাল মহন্তই। সন্ধিয়া 3:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা প্লেনাৰীত ভাষণ দিব। এই প্লেনাৰীতে লাচিত বৰফুকনৰ ওপৰত আমি নিৰ্মাণ কৰি ওলোৱা ডকুমেণ্টেৰীখনৰ 15 মিনিট প্ৰদৰ্শন কৰা হ'ব। 25 তাৰিখে ৰাতিপুৱা 9:30 বজাত আমি যিখন ডকুমেণ্টেৰী বনাই ওলাইছোঁ সেইখন 45 মিনিটৰ। গতিকে 45 মিনিটৰ ফুল লেংথ ডকুমেণ্টেৰীখন স্ক্ৰিনিং কৰা হ'ব। আৰু 11 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক সম্বোধন কৰিব আৰু এইটোৱে আমাৰ ভেলিডেক্টৰী সেশ্যন হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অনুষ্ঠানতে লাচিত বৰফুকনৰ জীৱন সামৰি
ইংৰাজী ভাষাত অসম চৰকাৰে প্ৰকাশ কৰা এখন পুথি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। 26 নৱেম্বৰ তাৰিখে নেশ্যনেল ডিফেন্স একাডেমি পুনেত লাচিত বৰফুকনৰ ওপৰত এটা কমেমৰেটিভ এটা ভাষণ হ'ব। তাত বিশিষ্ট সাংবাদিক আৰু ৰক্ষা বিশেষজ্ঞ নীতিন গোখলে লাচিত বৰফুকন বক্তৃতামালাত ভাষণ দিব। সিদিনাখনেই তাৰ বেছ কেডেটজনক NDAৰ লাচিত বৰফুকন বঁটাৰে সন্মানিত কৰা হ'ব। প্ৰায় 26 তাৰিখলৈকে এই ধৰণে লাচিত বৰফুকনৰ জন্ম জয়ন্তী অসম চৰকাৰে পালন কৰিব। সমান্তৰালভাৱে আমাৰ জিলা সদৰসমূহতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৱাকালি হোলোঙাপাৰত আমি 50 বিঘা মাটিও চমজি ল'লোঁ আৰু ৰাষ্ট্ৰৰ এটা বিশেষ প্ৰতিষ্ঠানক, খ্যাতনামা প্ৰতিষ্ঠানক ইতিমধ্যে অসম চৰকাৰে আলাবৈ ৰণৰ সমাধি আৰু লাচিত বৰফুকন সমাধি নিৰ্মাণৰ দায়িত্ব দিছে। হায়দৰাবাদত থকা নেশ্যনেল পুলিচ একাডেমিটো লাচিতৰ স্মৃতিত এটা ভৱন নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰে হাতত লৈছে। অসমৰ পৰা কিছু ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ, যিসকলে বিশেষকৈ সামাজিক সংগঠন আদিৰ লগত জড়িত। কিন্তু অসমৰ সংবাদ মাধ্যমক আমাৰ অনুৰোধ থাকিব যাতে নতুন দিল্লীত অনুষ্ঠিত হোৱা এই সমগ্ৰ অনুষ্ঠানৰ খুব বহলভাৱে প্ৰচাৰ কৰি অসমত থকা ৰাইজক যাতে তেওঁলোকে অৱগত কৰে। যোৱা দুদিন মই নতুন দিল্লীত থকা অৱস্থাত দিল্লী বিশ্ববিদ্যালয় আৰু দিল্লীত থকা কেইবাগৰো বুৰঞ্জীবিদ, অধ্যাপক অধ্যাপিকা আৰু কেইবাগৰাকীও ইউটিউব আদিত যথেষ্ট ইনফ্লুৱেঞ্চ থকা সামাজিক ব্যক্তিসকলক মই সাক্ষাৎ কৰিছোঁ, আলোচনা কৰিছোঁ আৰু সকলোৰে মনত এটাই প্ৰশ্ন আহিছিলে যে বেটল অফ শৰাইঘাট বা শৰাইঘাটৰ যুদ্ধৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানুহে কিয় ইমান কম জানে। বহুকেইজন হিষ্টৰিয়ানে নিজে মোৰ আগত স্বীকাৰ কৰিছে যে আমি যিমান পঢ়িছোঁ অত্যন্ত কম পঢ়িছোঁ ইন কম্পেৰিজন টু দ্য হিউজ হিষ্টৰিকেল ছিগনিফিকেঞ্চ। নতুন দিল্লীতো লাচিত বৰফুকনৰ এই জয়ন্তীৰ ওপৰত অসম চৰকাৰে যথেষ্ট প্ৰচাৰ প্ৰসাৰ কৰিছে। গতিকে মই ভাবোঁ যে এই অনুষ্ঠানে লাচিত বৰফুকনৰ জীৱন, অসম বুৰঞ্জীৰ ওপৰত মানুহৰ আগ্ৰহ আৰু অসমৰ ওপৰত আগ্ৰহ আটাইবোৰ বৃদ্ধি পাব। মই এটা অসমৰ ৰাইজক বিশেষভাৱে অনুৰোধ কৰিম যে 24 তাৰিখটোৱে হৈছে লাচিত বৰফুকনৰ 400তম জয়ন্তী। এই 24 তাৰিখৰ দিনটো সন্ধিয়া লাচিত বৰফুকনক স্মৃতিত আৰু তেখেতক শ্ৰদ্ধা জনাই এগোগছি চাকি য'ত যেনেকৈ পাৰি যাবৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ আৰু আহ্বান জনাম। লাচিত বৰফুকনৰ এই জয়ন্তীয়ে যিহেতু অহা 3 দিন আমাৰ মুখ্য অনুষ্ঠান হ'ব, গতিকে অহাকালি ময়ো যাম। মই মনত ভাবিছিলোঁ যে সাংবাদিকসকলক এই বিষয়ে অৱগত কৰিম, সেই বিষয়ে আপোনালোকক মই মাতিছিলোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। সাধাৰণ মানুহ এনেকুৱা কথা যে নতুন দিল্লীত যিসকল সাধাৰণ মানুহে বিজ্ঞান ভৱনৰ প্ৰদৰ্শনী চাব খোজে, বাহিৰত আমাৰ কাউণ্টাৰ থাকিব, আমি প্ৰদৰ্শনীত যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিম। কিন্তু সভাখন নিমন্ত্ৰিত ব্যক্তিৰ কাৰণে,
সভাত অনিমন্ত্ৰিত ব্যক্তি যোৱাৰ কথাও নাই আৰু সাধাৰণতে যিকোনো সভাতে মানুহ বিনা নিমন্ত্ৰণ নাহে গতিকে এই অনুষ্ঠানটো অকল কাৰণ তাত সিটিং কেপাচিটি হল 1250 গতিকে অকল নিমন্ত্ৰিত ব্যক্তিৰ কাৰণেহে এই প্লেনাৰী সেশন বিলাক অনুষ্ঠিত হ'ব কিন্তু প্ৰদৰ্শনীখন দিনৰ ভাগত চাব যোৱাৰ কাৰণে চৰকাৰ জুন যাব খুজে আমাৰ বাহিৰতে টেবুল থাকিব আমি তাতে তেওঁলোকক পাস কৰি দি থাকিম তেওঁলোক গৈ থাকিব পাৰিব ভিতৰ আৰু কাবাৰ যদি কিবা প্ৰশ্ন আছে মই এটা সুধিব বিচাৰিছো শেহতীয়াভাৱে লাচিত বৰফুকনক লৈ বহুতে বেলেগ বেলেগ বিতৰ্ক কৰি আছে যে লাচিত বৰফুকন অসমীয়া বীৰ বা ভাৰতীয় বীৰ নহয় বা হিন্দু বীৰ নহয় এই বিষয়টোত আপুনি কি মন্তব্য কৰিব বিচাৰিব মই এইটোৱে কম যে লাচিত বৰফুকন এজন আহোম বীৰ লাচিত বৰফুকন এজন অসম বীৰ লাচিত বৰফুকন এজন ভাৰতীয় বীৰ আৰু লাচিত বৰফুকন এজন বিশ্ব বীৰ very simple thing ইয়াতটো কোনো বিতৰ্কৰ কথা নাই he was a ahom গতিকে তেখেত আহোম বীৰ তেওঁ এজন অসমীয়া গতিকে তেওঁ অসম বীৰ ভাৰততে তেওঁৰ তুলনামূলক বীৰ খুব কম তেওঁ ভাৰতীয় বীৰ বিশ্বতে তেওঁৰ তুলনামূলক বীৰ খুব কম গতিকে তেওঁ বিশ্ব মহাবীৰ কিন্তু মানে ক'বগতে হিন্দু বীৰ এই বিষয়টো বহুতে মানি ল'ব খোজা তেওঁ যদি হিন্দু আছিল তেওঁ হিন্দু বীৰ তেওঁ যদি মুছলমান আছিল তেওঁ মুছলমান বীৰ এটো আপুনি যেনেকে ভাবে তেনেকে কথা হেটো মানুহৰ ৰখৰ ওপৰত কথা যে মানুহে কোনটো আইডেন্টিটি ইনভোক কৰিব কোনোবাই যদি ভাবে যে লাচিত বৰফুকনৰ ৰিলিজিয়ন হিন্দু আছিল তেওঁ হিন্দু বীৰ হ'ব যদি লাচিত বৰফুকনৰ ধৰ্ম হিন্দু নাছিল তেওঁ ডেফিনেটলি হিন্দু বীৰ নহব গতিকে সেইটো বুৰঞ্জীবিদসকলে ক'ব যে লাচিত যদি হিন্দু আছিল তে হিন্দু বীৰ বুলি কোৱা হ'ব কিন্তু আমি তেওঁক আহোম বীৰ অসম সন্তান ভাৰতীয় বীৰ বিশ্ব মহাবীৰ আমি তেওঁক তেনেকৈ সন্মান জনাব বিচাৰিছো Mr. Chief Minister, when this event were started, when you announced this event of Lasit Borfukon's year-long birth anniversary celebration, you had also written to all the chief ministers of India, requesting them to include a chapter. From their letter of acknowledgement has come, but all the new syllabus will be published by 1st April. So we'll know then how many of the state has done something or not. But every CM has written me back, they have acknowledged my letter. Sir, apart from it, we have state government will appeal or request to the UGC to include the syllabus of the... UGC doesn't take care of syllabus. Syllabus is prepared by individual university. UGC has no role in framing syllabus. So our request to chief ministers, definitely that will be passed on to the different university of the country. So we cannot write to all the university personally. So I have written to all the chief ministers. তাকো এনসিআরটিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বৰ সকলো মুখ্যমন্ত্ৰী এনসিআরটিৰ লগত লাগি আছে যে গোটেই অসম বা উত্তৰ পূৰ্বৰ বুৰঞ্জীৰ বিষয়ে এনসিআরটিৰ পাঠ্যক্ৰমত আহিব লাগে নতুন কাৰিকুলাম এটা ৰিভিজন হৈ আছে আৰু এনসিআরটিয়ে ৰাইজৰ পৰাও বহুত পৰামৰ্শ বিচাৰিছে আৰু বিশেষকৈ তেওঁলোকৰ ফোকাসটোৱে আছে অন আনসাং হিৰোজ গতিকে ডেফিনেটলি ইয়াত ওলাব কিন্তু অসমে যিমান লাচিতৰ ওপৰত চৰ্চা কৰিব অসমে যিমান লাচিতৰ ওপৰত জনাব আমাৰ মানুহৰ দ্বিধাগ্ৰস্ততা এটা আছে আমাৰ মানুহে কয় যে লাচিতৰ বিষয়ে এনসিআরটিত লিখিব লাগে আকৌ লাচিত ভাৰতীয় বীৰ নহয় বুলিও কয় আপুনি 5 মিনিটত দুই ধৰণে দুটা কন্ট্ৰাডিক্টৰি প্ৰশ্ন কৰি দিলে গতিকে যদি তেওঁ ভাৰতীয় বীৰ নহয় তেওঁৰ কথা এনসিআরটিত কিয় ওলাব গতিকে তেওঁক আমি যেতিয়া কম তেওঁ ভাৰতীয় বীৰ বিশ্ব মহাবীৰ তেতিয়াহে তেওঁৰ কথা মানুহে লিখিব অক্সফোৰ্ডৰ বুৰঞ্জীটো আহিব বা ভাৰতৰ বুৰঞ্জীটো আহিব
লাচিত বৰফুকনক শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াৰ ভিতৰতে এই ধৰণৰ মানসিকতা ইমান দিন আবদ্ধ কৰি ৰাখিছিলে যে লাচিতক অসমতেই মানুহে জানিব লাগে তেওঁ অকল অসমীয়াহে আচলতে তেওঁ অসমীয়াবী নহয় তেওঁ বিশ্ব মহাবীৰ আজি লাচিতৰ সমান যুদ্ধ তেওঁ যি ধৰণে জয় কৰিছিল নেপোলিয়নতকৈতো কোনো গুণে কম বুলি আমি ক'ব নোৱাৰো গতিকে আমাৰ মনটো যিমানে আমি বহল কৰি লাচিতক বিশ্বৰ বুকুত লৈ যাব খুজিম সিমানে আমি এই অভিযানত সফল হ'ম আজি যদি ভূপেন হাজৰিকাক আমি কৈ থাকো তেওঁ অসমীয়াহে গীতিকাৰ বা অসমীয়া সুৰকাৰ আমিতো কম যে হি যে ৱৰ্ল্ড হিৰো তেওঁ বিশ্বৰ এজন যেনেকে পল ৰবসন আছিল তেনেকুৱা তেখেত গতিকে ইতিহাসৰ নায়ক সংগীতৰ নায়ক সংস্কৃতিক নায়ক তেওঁলোকক কোনো পৰিধিয়ে বান্ধি নাৰাখে তেওঁলোক মানুহৰ বাবে প্ৰেৰণা সমাজৰ বাবে প্ৰেৰণা লাচিতৰ বীৰত্বই অকল অসমীয়াকে প্ৰেৰণা নিদিয়ে বিশ্বক প্ৰেৰণা দিয়ে সেইকাৰণে চিলাৰায় নামৰ আগতো মানুহে লিখে বিশ্ব মহাবীৰ চিলাৰায় সেইকাৰণে মই দুই এটা আৰ্টিকল দেখিছো তেওঁলোকৰ ওপৰত সমবেদনা আহে আৰু কি ক'ব Look, state government, because this is a 400 years, we have celebrated. But etia Lasitok global platform loi jo ami সকলোৱে কৰিব লাগিব এতিয়া ধৰক আজি আমি এপটোত লাচিতৰ বিষয়ে লিখিব খুজিছিলো আপোনালোকে জানি আচৰিত হ'ব যে বৰাক ভেলীৰ পৰা ম্যাক্সিমাম মানুহে লিখিছে বৰাক উপত্যকাৰ পৰা maximum manuhe jua porokhileke to Karimganj was fast in writing uploading essay on Lasit Boru bhashat kimane Lasitor বিষয়ে লিখিছে মই পিছত আপোনালোকক ডিস্ট্ৰিক্ট ওয়াইজ দিব পাৰিম কিন্তু আসলতে তেওলুকে অসমীয়াৰ পৰা লৈ গৈ মানুহে লাচিতক বিশ্ব পৰ্যায়লৈকে লৈ গৈ আছে আপোনালোকে জানি ভাল পাব these are very important thing Sirangor pra 6000 মানুহে লিখিছে আৰু out of this most are written in Bodo তাৰ পিছত ডিমা হাসাওৰ পৰা 11000 মানুহে লিখিছে ডিমা হাসাওত কিন্তু অসমীয়া মিডিয়ামে নাই very limited impact ডিমা হাসাওৰ official medium mainly Hindi and Bengali so ডিমা হাসাওৰ পৰা 11000 মানুহে লিখিছে Karimganjor pra can you believe 50,000 মানুহে লিখিছে লাচিতৰ 50,000 আৰু যদি মই অলপ আগলৈকে আৰু যাওঁ তেতিয়ালে ওয়েষ্ট কাৰ্বি আংলংৰ লিখিছে 3000 কাছাৰ পৰা লিখিছে almost 40,000 40,000 আর সব বেঙ্গলি ভাষাত লিখিছে so these are big lesson to learn যে কেনেকে মানুহে সীমাৰ পৰিধি ভাঙি লাচিতৰ আদৰি লৈছে লাচিতৰ বীৰ গাথা স্মৰণ কৰিছে এতিয়ালৈকে আমাৰ 17 লাখ আপলোড হৈছে 17 লাখৰ ভিতৰত 12,15,000 লিখিছে অসমীয়া 1,04,000 মানুহে বেঙ্গলি ভাষাত লাচিতৰ বিষয়ে লিখিছে 1,04,000 ইংৰাজী ভাষাত লিখিছে 1,34,000 গাৰো ভাষাত লিখিছে 812 জন 872 বড়ো ভাষাত ইমানে লিখিছে 54,000 so অসমীয়া বীৰৰ ডেফিনেশনৰ পৰা বহুত দূৰত গুচি গল লাচিত বৰফুকন now he has been accepted by everybody আৰু যদি আমি অলপ গ্লোবেলত লৈ যাওঁ হয়তো জাপানীজ ভাষাটো মানুহে লাচিতৰ বিষয়ে লিখিব যদি আমি জনাব পাৰো ডিমাসা ভাষাত 9 জনে লিখিছে সংস্কৃতত 7 জনে লিখিছে নেপালী ভাষাত 28 জনে লিখিছে
মণিপুৰী ভাষা 347 জনে লিখিছে সো ভাৰতীয় গোটেই কিটা ভাষাতে লাচিতৰ ওপৰত লিখিছে বাট ইট ইজ ষ্টিল এ আসামৰ ভিতৰতে বেছি আহিছে আৰু যদি আমি আজি খুব কম্পেয়াৰ কৰা কথা নহয় বাট শিৱসাগৰ যোৰহাটৰ লগত কৰিমগঞ্জে সমানে প্ৰতিযোগিতা কৰিছে শিৱসাগৰ লিখিছে 53,000 ব্যক্তিয়ে আৰু যোৰহাটত লিখিছে 70,000 আৰু কৰিমগঞ্জত লিখিছে 50,000 শিলচৰত লিখিছে 40,000 এটলিষ্ট লাচিতক আমি বহুত দূৰ নৱপ্ৰজন্মৰ মাজত লাচিতক লৈ আৰু যোৱা কেইদিন ধৰি যেতিয়া দিল্লীত মই কথা পাতি আছো মানুহৰ ইমান উৎসাহ উদ্দীপনা আছে লাচিত বৰফুকনক লৈ গতিকে লাচিত বৰফুকনৰ যশস্যা বিশ্বত বিয়পি পৰিলে মানুহে অসমক সন্মানৰ চকুৰে চাব আৰু আমি গোটেই কিতাপত আসাম হিৰো আহোম হিৰো আমি এইটোৱে লিখিছো তেখেতসকলৰ দায়িত্ব এইটো ইমানখিনি আমাৰ অসমীয়া এছ'চিয়েশ্যন আছে কিমান তেওঁলোকেও এছেট মই আগভাগ লৈছে মই নাজানো কিন্তু আমিতো বিচাৰিম যে তেখেতসকলেও 400তম জয়ন্তীটো পালন কৰক গ্লোবেলি এতিয়ালৈকে আমি এছে ৰাইট আপ হৈছে 17,64,738 ইমানখিনি হৈছে আৰু মই ভাবো যে এইটো বাঢ়ি গৈ থাকিব মানে মোৰ এটা মনে মনে সংখ্যা আছে সংখ্যাটো পাওনে নাপাও নাজানো আৰু কিবা প্ৰশ্ন আছে হ'ব আজি পাঞ্জাবের এটা অতি সাংঘাতিক হত্যাকাণ্ড এজন লোকক গাড়ীতে গুলিয়াই হত্যা কৰা হৈছে এতিয়ালৈকে ধন লুট নে বেলেগ কথা গম পোৱা নাই কিন্তু দিন দুপৰতে হত্যাকাণ্ডতে বিভিন্ন প্ৰশ্ন উত্থাপিত আমাৰ ইনিচিয়েল লিড পুলিচে অলপ পাইছে আৰু এই গোটেই হত্যাকাণ্ডটোৰ বিশেষকৈ ইমিডিয়েট যেটো অনুসন্ধানত আহিছে উদ্দেশ্যটো টকাটো লুৱাই আছিলে আৰু তেনেকৈ অলপ পুলিচে ভাবিছে কিন্তু ইনভেষ্টিগেশ্যন চলি আছে কিছু প্ৰিলিমিনাৰী লিড পোৱা গৈছে মই ভাবো যে কম সময়ৰ ভিতৰতে পুলিচে এইটো ক্ৰেক কৰিব পাৰিব এইটো চিচিটিভিত ফুটেজ গোটেইবোৰ আহিছে তেওঁৰ চিচিটিভিটো হেলমেটত আছিলে গতিকে যেহেতু দুইজন ব্যক্তিয়ে হেলমেটত আহিছিলে হেলমেট পিন্ধি আহিলে চিচিটিভিৰ পৰা আমি ফুটেজৰ কোনো বিশেষ লাভ নহয় আৰু বাইকটো নাম্বাৰ প্লেট নাছিলে সেইকাৰণে চিচিটিভি আমাক লাগে গুৱাহাটীৰ নেক্সট স্মাৰ্ট চিটিৰ প্ৰজেক্টটোৱে চিচিটিভি এতিয়াতো য'ত ট্ৰেফিক সিগনেল আছে তাত চিচিটিভি আহি গ'ল বাকি জাগাৰ কাৰণেও চিচিটিভি নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু বহুত বেছি আমি চিচিটিভিৰ কথা আলোচনা কৰি থাকো কাৰণে আজিকালি জুনে যি কৰিব আহে হেলমেটটো পিন্ধি আহে সেইকাৰণে মই ভাবো যে পুলিচৰ হাতত বাকি ইনভেষ্টিগেটিং টুলো আছে আৰু পুলিচে ব্যৱহাৰ কৰি ব্যক্তিজনক বাহিৰ কৰিব পাৰিব সব অপৰাধটোতো অপৰাধজনিত কাম কাজত এছাম লোকেতো কৰে কিন্তু বহুত আৰু কমৰ মই কম্পেৰিজনটো মই চেক কৰা নাই ডেটা ওয়াইজ কি কিন্তু এই ঘটনাটো হৈছে আমি দোষীক মই ৰাতিপুৱাৰ পৰা পুলিচ আয়ুক্তক মই কৈ আছো যে যিমান সোনকালে পাৰি অপৰাধীক ধৰিব লাগে আৰু যোৱা এটা বছৰত গুৱাহাটীত যিমান কেইটা মাৰ্ডাৰ হৈছে বা ঘটনা হৈছে গোটেই কেইটাই গুৱাহাটী পুলিচে এতিয়ালৈকে ক্ৰেক কৰিব পাৰিছে গতিকে এইটো আশা কৰো যে এইটো যাতে ক্ৰেক কৰিব পাৰে কৈছে আমাৰ হয়তো এতিয়া কোনে কৰিছে আমি গম পাম কিন্তু ই এটা যে বিভিন্ন ঘটনাটো আমাৰে মানুহবিলাকে কৰি আছে গতিকে এটা আজি অপৰাধজনিত ঘটনা
অসমীয়া মানুহৰ হাতেদি হ'ব পাৰি সেইটোতো আগত আমি কেতিয়াও ভবাই নাছিলোঁ এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব ঢেকিয়াজুলিৰ ঘটনাটোৰ বিষয়টো আমি আলোচনাই কৰিছোঁ যে এইটো মই অসমীয়া মানুহে কৰিছে বুলি মই কোৱা নাই কিন্তু দুই এটা ঘটনা আমাৰ সমাজতো আহিলে আগত যিবোৰ নাহিছিলে আগতে এইবিলাক ঘটনাটো আমি শুনাই নাছিলোঁ সৰুতে Rahul Gandhi was addressing his first rally in Gujarat today, and he said, quote unquote, BJP wants you to live in jungle. He was addressing the tribals in this particular election rally. How would you like to react on that? I don't think that tribal wants to discontinue their traditional lifestyle. So jungle is not a demeaning word. Jungle, jal, jamin, jungle, these are very, very emotional words. For the people like Rahul Gandhi, who doesn't stay in jungle, for him this may be a word or this may be a word which is a questionable word. But jal, jamin, jungle is the most precious three words for the tribal community. Tribal wants to live traditionally, but tribal wants to do modern things. So I don't know what context Rahul ji has said, but jungle is not a demeaning word. Thank you.